আমাৰ এই পৃথিৱীখন প্ৰকৃতিৰ বিভিন্ন ৰূপে গুণে মনোমোহা। আমাৰ এই ৰহস্যময় দুনিয়াখনত কিছুমান এনে ঠাই আছে যাৰ বিষয়ে বহু মানুহ জ্ঞাত নহয়। আজিৰ ভিডিঅ'টোত আপোনালোকক এনেকুৱা এখন আচৰিত ঠাইৰ বিষয়ে ক'বলৈ গৈ আছোঁ, পইণ্ট নিমো। পৃথিৱীৰ এনে এখন ঠাই য'ত বহু হাজাৰ দূৰ দূৰণিলৈ কোনো মানুহৰ বসতি নাই। পইণ্ট নিমো শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল কোনো নোহোৱা ঠাই, অৰ্থাৎ এই ঠাইত কোনো নাথাকে। পইণ্ট নিমো এডোখৰ সমুদ্ৰ পৃষ্ঠৰ ঠাই, যাক পৃথিৱীৰ ছেটেলাইটৰ শ্মশান বুলি জনা যায়। কিন্তু ইয়াক উপগ্ৰহসমূহৰ শ্মশান বুলি কিয় কোৱা হয়, এই বিষয়ে আমি ভিডিঅ'টোত আগলৈ জানিম। আচলতে পইণ্ট নিমো এডোখৰ অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা আৰু নিউজিলেণ্ডৰ ঠিক সমাজতে সাগৰ পৃষ্ঠত অৱস্থিত। আচৰিত কথাটো হ'ল পইণ্ট নিমোত কোনো দেশৰে অধিকাৰ নাই। এই ঠাইডোখৰৰ পৰা আটাইতকৈ ওচৰৰ ভূপৃষ্ঠৰ দূৰত্ব হ'ল 2700 কিলোমিটাৰ। ইয়াৰ অনুমান ইয়াৰ পৰাই কৰিব পাৰি যে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, বিশ্বৰ আটাইতকৈ বৃহৎ উপগ্ৰহ, পৃথিৱীৰ পৰা 420 কিলোমিটাৰ দূৰত্বত অৱস্থিত। তাত থকা মহাকাশচাৰীবোৰ পইণ্ট নিমোতকৈ আমাৰ পৰা ওচৰত আছে। এই ঠাই সাগৰৰ গৰ্ভত প্ৰায় 4 কিলোমিটাৰ গভীৰত হেজাৰ হেজাৰ উপগ্ৰহৰ ভগ্নাৱশেষ পৰি আছে। পৃথিৱীত থকা সকলো বস্তু এদিন সৃষ্টি হ'লে এদিন ধ্বংস হ'বই। ঠিক তেনেদৰে ছেটেলাইটসমূহ এটা সময়ত বিকল হৈ পৰে আৰু বৈজ্ঞানিকসকলে এইসমূহ উপগ্ৰহক এই পইণ্ট নিমোত পেলাই ধ্বংস কৰে। 1970 দশকৰ পৰাই ইয়াত ব্ৰহ্মাণ্ডৰ উপগ্ৰহৰ ভগ্নাৱশেষ পেলোৱা হৈছে, যিটো আজিলৈকে অব্যাহত আছে। ব্ৰহ্মাণ্ডত হাজাৰ হাজাৰ বিভিন্ন দেশৰ উপগ্ৰহ ঘূৰি থাকে। এটা নিৰ্দিষ্ট সময়ত এইসমূহ ছেটেলাইট বিকল হৈ পৰে। বেয়া হোৱা উপগ্ৰহসমূহক বৈজ্ঞানিকসকলে দুটি উপায়েৰে সমাপ্ত কৰিব পাৰে। প্ৰথমটো হ'ল উপগ্ৰহৰ গতি একেবাৰে কম কৰি দিয়া হয়। যেতিয়া এই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, তেতিয়া ঘৰ্ষণৰ বাবে তাত জুই লাগি নিজে নিজে নিঃশেষ হৈ যায়। কিন্তু সৰুতকৈও সৰু ছেটেলাইট এনেদৰে ধ্বংস হ'বলৈ কমেও 20,000 বছৰ সময়ৰ প্ৰয়োজন। এই প্ৰক্ৰিয়াত এটি ডাঙৰ ভয় আছে যে উপগ্ৰহটো যদি বায়ুমণ্ডলতে শেষ হৈ নাযায়, তেন্তে পৃথিৱীৰ বুকুত আহি খুন্দা মাৰিব, যাৰ ফলত জনবসতি থকা অঞ্চলত ভয়ানক বিস্ফোৰণৰ সন্মুখীন হ'ব লগা হ'ব। দ্বিতীয় উপায়টো হ'ল উপগ্ৰহসমূহৰ দৈৰ্ঘ্য সলনি কৰি একেবাৰে সুৰক্ষিত ঠাই পইণ্ট নিমোত পেলোৱা। এনেকৈ ছেটেলাইটবোৰক পইণ্ট নিমোত পেলালে সময় আৰু ইন্ধন দুয়োটাৰে ৰাহি হোৱাত সহায় হয়। লগতে মানুহ আৰু জীৱ-জন্তুৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনাও নাথাকে। সেইবাবে বৈজ্ঞানিকসকলে বিকল হৈ পৰা উপগ্ৰহক নিজে নিজে শেষ হোৱালৈ বাট নাচায়। বিভিন্ন দেশৰ ছেটেলাইটৰ ভগ্নাৱশেষৰ পৰিমাণ দিনক দিনে পইণ্ট নিমোত বাঢ়ি গৈ আছে। ইয়াত ৰাছিয়াৰ 200তকৈও অধিক উপগ্ৰহ পৰি আছে। জাপানৰ 4খন কাৰ্গো ক্ৰাফ্ট আৰু ESAৰ 5খন ট্ৰেন্সফাৰ ভেহিকেলৰ অংশ ইয়াত পেলোৱা হৈছে। ইয়াৰ উপৰিও ৰাছিয়াৰ স্পেচ ষ্টেচন 6টাকৈ ইয়াত আছে। ইয়াৰ পৰা এইটো ক'লেও ভুল নহ'ব যে পইণ্ট নিমোত বিজ্ঞান আৰু পৃথিৱীৰ ইতিহাসৰ বহু তথ্য সোমাই আছে। যেতিয়া কিছুমান স্পেচ ষ্টেচন বা ছেটেলাইটৰ কাম শেষ হৈ যায় আৰু তাক পেলাবলৈ পইণ্ট নিমোৰ ওপৰলৈ অনা হয়, তেনে অৱস্থাত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ লগে লগে কিছু অংশ জ্বলি শেষ হৈ যায়। সেইবাবে ডাঙৰ প্ৰকাৰৰ ছেটেলাইট বা স্পেচ ষ্টেচন নিৰ্মাণ কৰোঁতে থাৰ্মল চিলৰ সহায়ত প্ৰস্তুত কৰা হয়, যাৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ লগে লগে তাত জুই লাগি নাযায়। থাৰ্মল চিল থকা স্বত্তেও সকলোবোৰ ছেটেলাইটে আধা জ্বলি শেষ হৈ যায় আৰু বাকী ৰোৱা অংশবোৰ পইণ্ট নিমোত আহি পৰে। তো বন্ধুসকল, পইণ্ট নিমোৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল আমাক জনাব। যদি ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপুনি যদি এনেকুৱা বহু নজনা কথা জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। জয় আই অসম।